ফ্ৰেণ্ডছ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৱে ভালেই আছে। আজি আমাৰ ঘৰলৈ আলহী আহিব বহুত দূৰৰ পৰা, সেয়ে ৰাতিপুৱাৰ পৰা তৰজৰ চলাই আছোঁ। তো আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই থাকক। এতিয়া ৰিকিক খুৱাই দিম ৰাতিপুৱাৰ খানা। লুচি বনাইছোঁ, ঘুগনি বনাইছোঁ। বজাৰত যাব লাগিব কাৰণ হাজবেণ্ডে মানে বহুত ৰাতিপুৱাই পূজাত গৈছে, পূজা আছে, বহুত ৰখা আছে আগতেই, তো 6টাতে গৈছে, বজাৰ কৰিব সময় পোৱা নাই আৰু বৰষুণো পৰি আছে। চ' এতিয়া মই এই বজাৰত যাম, বজাৰ কৰি আনো। ৰিকি তুমি অকলে থাকিবা হা? ভয় খাবা নেকি? তুমি দিয়া। তো এতিয়া বাই বাই। বজাৰত আপোনাক বজাৰৰ ভিডিঅ' দেখুৱাব নোৱাৰিম কাৰণ মোৰ ল'ৰাক মোবাইল দি যাব লাগিব। মোবাইল দিব লাগিব নালাগে? লাগিব, মোবাইল দিব লাগিব। বাই বাই, এতিয়া পিছত দেখা হৈ আছে। তাও আজিও কিমান বৰষুণ, চাৰিওফালে পানী হৈ গৈছে। আলহী আজি মানে পানী দি আহিব লাগিব, উপায় নাই আৰু। বজাৰৰ পৰা আহি দালি বহাই দিছোঁ, ভেজ চব্জি এটা বহাই দিছোঁ, এইফালে মাছ ভাজি আছোঁ, দুফালে বনাই আছোঁ, সোনকালে হৈ যাব। আৰু এইফালে মটনটো ৰেডি কৰি আছোঁ। এইফালে ফ্ৰাইড ৰাইচ বনালোঁ, যিখিনি পাৰোঁ আপোনালোকক দেখুৱালোঁ। দৌৰা দৌৰি কৰি আছোঁ, বিশেষ ভালকৈ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। আৰু আলহী আহি পালে, উপায় নাই, আজি পানী দি আহিবলগীয়া হ'ল। এয়া ভিনদেউ, এয়া বাইদেউ, ভণ্টিহঁত। আজি মোৰ ল'ৰা বহুত হেপী, সকলোকে লগ পাই। ৰঙা চাহ দিছা নে গাখীৰ চাহ দিছা? গাখীৰ চাহ খাইছো দেই ৰিকি। ৰিকি কি খেলিছা তুমি? কি খেলিছা? মোৰ লগত খেলিবা নেকি তুমি? নেখেলা? কাৰ লগত খেলিছা? মণিমাহীৰ লগত খেলিছা? আৰু এগৰাকী মোবাইল টিপাত ব্যস্ত। আচলতে আমি আহোঁতে এই ক'ত সোমাইছিলোঁ? মহামায়া মন্দিৰত সোমাইছিলোঁ। মহামায়া মন্দিৰৰ পৰা আমি আহিছোঁ, খুব ভাল লাগিলে একচুৱেলি। তাতে আমি তাত মা মহামায়াক আমি প্ৰণাম কৰিলোঁ। বহুত আচলতে বতৰটো খুব ডাৱৰীয়া, তথাপিতো আমি আহি বৰ্ণালীহঁতৰ ঘৰ পালোঁ। খুব ভাল, ইহঁতৰ ঘৰটো ইমান ধুনীয়া মানে ডিচিপ্লিন হয়, খুব শৃংখলাবদ্ধভাৱে আচবাববোৰ থৈছে। আৰু আপোনালোকক মানে মোৰ এটা অনুভৱ কওঁ, আমি যিহেতু দৰং জিলাৰ মানুহ, চিপাঝাৰৰ মানুহ, আমাৰ পিনে আচলতে মিঠাইবিলাকৰ বহুত দাম আৰু ইমান ভাল মিঠাই খাবলৈ নাপায়। ইয়াত ইমান মিঠাইবিলাক ভাল হয় আৰু মিঠাইবিলাক খালোঁ আমি ভালকৈ। সৰু মনো এইটো ই ঘুমাই আছে ইয়াতে, সৰু মনো আহা। তুমি আমাৰ ঘৰত যাবানে আজি? চিপাঝাৰ যাবা? আমি ভাত খাম। আমি খাই আছো। বৰ্ণালীয়ে ইমান ধুনীয়াকৈ বনাইছে। আপোনালোকে ইউটিউবত বৰ্ণালীৰ ব্লগত দেখে ন, ধুনীয়া ধুনীয়া ৰেচিপিবিলাক বনাই থাকে। আজি আমি তাৰ টেষ্ট কৰিলোঁ। মটন বনাইছে, একদম মানে খুব একদম পাৰফেক্ট হৈছে। আৰু ফ্ৰাইড ৰাইচ, পোলাও ফ্ৰাইড ৰাইচ দিছে, প্লেন ৰাইচো আছে আৰু ভাল লাগিছে। দাইল আছে, বেঙেনা ভজা আছে, ফ্ৰাই কৰা আছে, খুব মানে বহুত ধুনীয়া লাগিছে খাই। অত্যন্ত বেছি মানে টেষ্টি হৈছে। আমি আহিছোঁ, মোৰ ঘৰটো চিপাঝাৰত, ৰাহুলদেৱ শৰ্মা মোৰ নাম। আমি বৰ্ণালীহঁতৰ ঘৰলৈকে আহিছোঁ, চিপাঝাৰৰ মঙলদৈ দৰং জিলাৰ পৰা গৌৰীপুৰ ধুবুৰী পাইছোঁ আহি আমি। আমাৰ লগত আহিছে মোৰ সহধৰ্মিনী কবিতা, খালি মোৰ ভাইটি আছে তাতে, আমাৰ সৰু মানুহ। আপোনালোকে, মই বৰ্ণালীৰ চেনেলটো চাওঁ, প্ৰায়ভাগ ভিডিঅ' চাওঁ আৰু ভিডিঅ'বিলাকত দেখা পাব মোৰ কমেণ্ট আছে। প্ৰায়ভাগ ভিডিঅ'তে খুব ভাল পাওঁ। এই উৎসাহ জনাইছোঁ যে
এনেকৈ ভিডিঅ'বোৰ বনাই থাকক, ব্লগ বনাই থাকক, ভাল লাগিব। আৰু ৰিকি আছে, ৰিকিৰ লগত আমি খেলিছোঁ। ৰিকি খুব মৰম লগা ল'ৰা, ই আমাৰ ঘৰতো গৈছে, চিপাঝাৰত গৈ পাইছে। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। বহুত ভাল লাগিছে আজি ভিনদেউহঁত ইমান দূৰৰ পৰা আহিছে আমাৰ ঘৰলৈকে। চাওক ৰিকি খেলি আছে মাহীহঁতৰ লগত। এয়া আৰু এইটো দাদা আহিছে, ভিনদেউৰ ভাইটি। আৰু কি এতিয়া যাব এওঁলোক, নাথাকে, থাকিব ক'লো, বহুত বেয়া লাগি আছে মনটো। আহিম দে আৰু, বাই বাই। আৰু গাড়ীৰ পৰাই মানে ভিনদেউহঁতে বাটতেই মোলৈ এটা সৰু ভিডিঅ' পঠিয়াই দিছে আনবক্সিং কৰা। তো সেইটো আপোনালোকে চাই লওক। আৰু ভিনদেউহঁতক বহুত বহুত ভাল লাগিল আহোঁতে, আকৌ আহিব, আকৌ লগ পাম, আমিও যাম। আমি বৰ্ণালীহঁতৰ ঘৰলৈকে আহিলোঁ, বহুত ধুনীয়াকৈ খোৱা লোৱা কৰিলোঁ, গিফ্টটো দিলে আমাক, আহিলোঁ এতিয়া। কিন্তু আমাৰ কি হ'ল, আমি গৌতমক বহুত মিছ কৰিলোঁ। খুব ধুনীয়াকৈ পোলাও বনালে, মটন বনালে, মাছ বনালে, খুব ভাল লাগিলে। আমি এতিয়া আহি আছোঁ, ছিট বেল্টৰ এলাৰ্ট আহিছে আমাৰ এতিয়া। গিফ্ট দিলে, মোক এটা গিফ্ট দিলে, মই গিফ্টটো আনবক্সিং কৰি আপোনালোকক দেখুৱাইছোঁ। কি দিছে চাওঁ। বৰ ধুনীয়া মোক এটা চাৰ্ট দিছে, থেংক ইউ। বহুত ধুনীয়া চাৰ্ট এইটো দিলে মোক, থেংক ইউ ছ' মাছ। আৰু আমাৰ সৰু মুনুকো কিবা দিছে। সৰু মুনুটো কি দিছে দেখুৱাই দিয়া। সৰু মুনুক দিছে, সৰু মুনুক ধুনীয়া স্পৰ্টিং এটা দিছে, থেংক ইউ। আৰু তোমাক কি দিছে, তোমালোকক কি কি দিলে তাই? চবকে দিছে, আমি আগতে মানুহ নিদিলে নহয়, তথাপি দিছে। এইটো ভণ্টিক এটা টপ দিছে, লং টপ, ভালকে দিছে ভণ্টি। আৰু মোক এইটো নাইটি দিছে, ধুনীয়া, থেংক ইউ। আমি বৰ্ণালীহঁতৰ ঘৰলৈকে আহি বহুত ভাল লাগিলে। তোমালোকে কেনেকুৱা পালা, ভণ্টি কেনেকুৱা পালা? বহুত ভাল পাইছোঁ, বহুত ভাল লাগিলে। সৰু মুনু ভালেই লাগিলে। আমি এতিয়া গৌৰীপুৰ টাউনৰ মাজত আছোঁ। এয়া থেংক ইউ বৰ্ণালী, গৌতম, ৰিকি, তোমালোক আমাৰ ঘৰত যাবা, বহুত বহুত ভাল লাগিলে, মনত থাকিব আমাৰ এই টুৰটো। থেংক ইউ ছ' মাছ, বাই বাই।